আমাৰ ৰাজ্যখন এতিয়া ভয়াৱহ অৰ্থনৈতিক দিশলৈ গতি কৰিছে। এই কথা আমি সকলোৱে ইতিমধ্যে উপলব্ধি কৰিছোঁ, কাৰণ চৰকাৰখনে কেৱল ধাৰ আৰু ধাৰৰ ওপৰত এতিয়া ৰাজ্য চলাবলৈ আৰম্ভ কৰিছে। যোৱা প্ৰতিটো মাহতে অসম চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে কেৱল ধাৰ আৰু ধাৰৰ ওপৰত তেওঁলোকে ৰাজ্য চৰকাৰৰ যি অৰ্থনৈতিক যোৰাটাপলি মাৰিবৰ কাৰণে তেওঁলোকে অন্য পন্থা সকলো বাদ দি কেৱল এতিয়া ধাৰৰ ওপৰত চলাৰ আৰম্ভ কৰিছে। আমি দেখিছোঁ যে সাধাৰণতে আমাৰ গ্ৰামাঞ্চলত কোনো এগৰাকী ব্যক্তিয়ে যদি বেংকৰ পৰা ঋণ লৈ সেই ঋণৰ টকাৰে যদি এখন গাড়ী কিনে, সেই ঋণৰ টকাৰে যদি মাক দেউতাকক দামী উপহাৰ দিয়ে, সেই ঋণৰ টকাৰে যদি তেওঁ সুখ স্বাচ্ছন্দ্য কৰে, লাভ বিলাস কৰে, তেতিয়াহ'লে সেই ব্যক্তিগৰাকী বা সেই পৰিয়ালটোৰ ভৱিষ্যত অতি অন্ধকাৰ হৈ পৰে। সেইধৰণে আমি বিভিন্ন দেশৰ ক্ষেত্ৰতো দেখিছোঁ যে শ্ৰীলংকা, বাংলাদেশৰ দৰে দেশে কেৱল ধাৰ আৰু উৎপাদনমুখী কাম কাজত গুৰুত্ব নিদিয়াৰ কাৰণে সেই দেশবিলাকৰ অৰ্থনৈতিক অৱস্থা অতি ভয়াৱহ হৈ পৰিছে, আৰু সেই একেই দিশলৈ গতি কৰিছে আমাৰ ৰাজ্য অসম। যোৱা মাহকেইটাৰ তুলনাত এইবাৰো আমি দেখিছোঁ যে আগন্তুক ডিচেম্বৰ মাহৰ 3 তাৰিখে পুনৰ 900 কোটি টকা ধাৰ ল'বৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰ দিনটোলৈকে অসম চৰকাৰৰ ধাৰৰ পৰিমাণ হৈছে 1,62,000 কোটি টকা। 1,62,000 কোটি টকা আজিৰ দিনটোলৈকে অসম চৰকাৰ ধাৰৰ পৰিমাণ। পুনৰ ডিচেম্বৰ মাহৰ 3 তাৰিখে ল'ব 900 কোটি টকা। গতিকে আমি এই কথাটো সহজে অনুমান কৰিব পাৰিছোঁ যে আমাৰ ৰাজ্যখনৰ অৰ্থনৈতিক অৱস্থা কিমান ভয়াৱহ দিশলৈ গতি কৰিছে। এতিয়া সেই ধাৰ পৰিশোধ কৰিবৰ কাৰণে ইতিমধ্যে সাংঘাতিক ধৰণে মূল্য বৃদ্ধি ঘটাবলগীয়া হৈছে, কৰৰ বোজা জনসাধাৰণৰ ওপৰত জাপি দিবলগীয়া হৈছে, আৰু অতি ভয়াৱহ দিশলৈ আমি গতি কৰিম। আমাৰ শিক্ষাৰ বাণিজ্যিকীকৰণ, স্বাস্থ্যৰ বাণিজ্যিকীকৰণ, টোল গেট আদি সাংঘাতিক ধৰণে ৰাইজে বিৰোধিতা কৰাৰ পাছতো এতিয়া চৰকাৰে ধাৰ পৰিশোধ কৰিবৰ কাৰণে একমাত্ৰ আহিলা হিচাপে টেক্স টেৰৰিজিম বা মূল্য বৃদ্ধিকে একমাত্ৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব লগা হৈছে। গতিকে আমি সকলোৱে জানো যে যদিহে এখন চৰকাৰে উৎপাদনমুখী কাম কাজত, প্ৰডাক্টিভ ছেক্টৰত যদি তেওঁলোকে টকা পইচা খৰচ নকৰে, জাতীয় অৰ্থনীতি গঢ় দিবৰ কাৰণে যদি কোনো কাম কাজ নকৰে, ধাৰৰ টকাৰে যদি কেৱল চৰকাৰী দৰমহা, চৰকাৰী অতি নিৰ্বাচনমুখী আঁচনি, অৰুণোদয় আঁচনি, অন্যান্য আঁচনিৰ কামত যদি এই টকাখিনি খৰচ কৰে, তেতিয়াহ'লে অনাগত দিনত অতি ভয়াৱহৰ দিশে এই চৰকাৰখনৰ ভুল নীতিৰ কাৰণে আমি প্ৰতিগৰাকী লোকে ইয়াৰ অতি ভয়াৱহ কুফল আমি ভুগিব লাগিব। সেয়েহে আমি সকলো ৰাইজকে চৰকাৰে ধাৰ লৈ লাভবিলাক কৰা, ধাৰ লৈ আঁচনি দিয়া এই নীতিৰ বিৰুদ্ধে ওলাই আহিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰকো আমি ক'ব বিচাৰিছোঁ, ধাৰ লৈ চৰকাৰ চলাই নিজকে ডাইনামিক মুখ্যমন্ত্ৰী ক'বলৈ আপুনি লাজ পাব লাগে। ধাৰ লৈ চৰকাৰ চলাই নিজকে দক্ষ মুখ্যমন্ত্ৰী বুলি ক'বলৈ লাজ পাব লাগে। আৰু যদি আপোনালোকে চৰকাৰ চলাব নোৱাৰে, তেতিয়াহ'লে অসমৰ মানুহৰ ওচৰত আপোনালোকৰ ব্যৰ্থতা স্বীকাৰ কৰি অতি সোনকালে পদত্যাগ কৰিব লাগে। আমি এই দাবী উত্থাপন কৰিছোঁ।